did was wrong. Guess you got all you wanted. Yeah, I don't know why suddenly you're gone. You'll never be forgotten. Pretending no one is to blame. Too late to reignite our flame. তো নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বৰ্তমান বন্ধুসকল মই আছোঁ গোৱামুখত থকা অতিকৈ সুন্দৰ সকলোৱে পৰিচিত হনুমান মন্দিৰ। তো ইয়াৰ চহৰৰ ভিতৰত আমি আছোঁ। তো এতিয়া হনুমান মন্দিৰৰ অলপ চহৰটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, যিহেতু আহিয়ে গ'লোঁ যেতিয়া অলপ আপোনালোকক দেখাই যাওঁ। তো এতিয়া আমি সোমাবলৈ লৈছোঁ ফ্ৰেণ্ডছ। তো মোৰ ইফালে বেকগ্ৰাউণ্ডত দেখি আছে হনুমান মন্দিৰ, খুব ধুনীয়া, খুব ধুনীয়াকৈ বনোৱা হৈছে। তো তাক অলপ আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো বলক বন্ধুসকল আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে ফ্ৰেণ্ডছ মাস্কখন মেইন, তো মাস্কখন লগাই ল'লোঁ। তো এতিয়া আমি সেইফালে দেখি থকা হনুমান মন্দিৰ সোমাই যাম। তো বলক বন্ধুসকল ভিডিঅ'টো স্কিপ নমৰাকৈ উপভোগ কৰক। ফ্ৰেণ্ডছ হনুমান মন্দিৰত আহিলে আপোনালোকে দেখিব পাব হনুমান মন্দিৰৰ চাৰিওফালে এখন ধুনীয়াকৈ মানে ফুলৰ বাগান, এনেকৈ মানে হাতত ধুনীয়াকৈ সৰু পাৰ্কৰ টাইপৰ এখন বনোৱা হৈছে, মানে সেইফালে আপোনালোকে দেখি আছে ফ্ৰেণ্ডছ। তো এয়া দেখি আছে হনুমান মন্দিৰৰ চহৰত। বৰ্তমান মই আছোঁ হনুমান মন্দিৰৰ চহৰত। তো এতিয়া আপোনালোকক মই দেখাওঁ হনুমান মন্দিৰ। ব'লক। You were pushing me away, should have tried to give you space and get out of your way. How did I not see this coming? You leave them one day. Pretending no one is to blame. Too late to reignite our flame. How did I not see you running? How did I get left behind? How did I not see this coming? Guess so you left me alone. Guess so you left me alone. Guess so you left me alone. How did I not see you running? How did I get left behind? How did I not see this coming? Guess so you left me blind. How did I not see you running? How did I get left behind? How did I not see this coming? Guess so you left me blind. তো ফ্ৰেণ্ডছ এতিয়া আমি যাবলৈ চেষ্টা কৰোঁ হনুমান মন্দিৰৰ পাছফালৰ চাইডে কি আছে অলপ দেখাম তাকো। তো ফ্ৰেণ্ডছ এয়া হৈছে হনুমান মন্দিৰৰ পাছফালৰ চাইডটো। আপোনালোকে ইয়াত যদি সেৱা কৰিব আহে, দৰ্শন কৰিব যদি আহে, তেতিয়াহ'লে আপোনালোকৰ মানে পিছৰ চাইডটো অলপ ঘূৰি ফুৰি মানে ৰেষ্ট লৈ জিৰাব পাৰে। তো ফ্ৰেণ্ডছ এতিয়া যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, মানে হনুমান মন্দিৰত কি কি আছে কি কি নাই। তো আপোনালোকক মই যিমান পাৰে দেখাবলৈ চেষ্টা কৰিলোঁ। তো ইফালে দেখি আছে মোৰ ফ্ৰেণ্ডো গৈ আছেগৈ, তো ময়ো যাওঁগৈ এতিয়া। যিহেতু এতিয়া মানে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে মানে কি কয় হনুমান মন্দিৰত ইমান মানুহ দেখা নাই, কিয়নো বুলি ক'লে মাস্কখন খুলি যাওঁ। কিয়নো বুলি ক'লে ফ্ৰেণ্ডছ মানে কিয়নো এতিয়া মানে লকডাউন টাইম চলি আছে ন, মানুহ চানুহ কমকৈ আহে। নহ'লে আপোনালোকে যদি নৰ্মেল ডেইজত মানে লকডাউন নহ'লে মানে নৰ্মেল ডেইজত যদি আহে, তেতিয়াহ'লে মানে ইয়াত মানুহ একদম ভিৰ থাকিব। মানে আপোনালোকে লাইন পাতিব লাগিব ভগৱানক দৰ্শন কৰিব লাগিবলৈ। তো এই আছিলে ভিডিঅ'টো আজিৰ ফ্ৰেণ্ডছ। তো যদি ভিডিঅ' ফ্ৰেণ্ডছ ভাল পায় তেতিয়াহ'লে অলপ লাইক কৰি দিয়ক,
আৰু মোৰ ভিডিঅ' বনানো কেনেকৈ লাগিছে তেওঁ কমেণ্ট কৰি জনাই দিয়ক তো আগলৈ এনেকৈ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ ফ্ৰেণ্ডছ